স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বাসুদেৱ বাৰহৈ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকলৈ পুনৰাই এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি এটা ভিডিঅ' কৰিম আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন গ্ৰেড 3 গ্ৰেড 4 DSS DME এইবিলাক পৰীক্ষাত আহি থকা কিছুমান কুৱেশ্যন আমি আজি আলোচনা কৰিম। আজিৰ টপিকটো হৈছে গণিতৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। এইটো মোৰ গণিতৰ 4ৰ্থ ক্লাছ। যদি আগৰ 2-3টা ক্লাছ চোৱা নাই আপোনালোকে মোৰ ইউটিউব চেনেলত যাই চাব পাৰে। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা ডাইৰেক্টলি চাব পাৰিব আৰু মোৰ লগত থাকি আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ প্ৰস্তুতি কৰিব পাৰিব আৰু ভালদৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব বুলি আশা কৰিছোঁ। এনেদৰে সদায় এটা ভিডিঅ' দি থাকোঁ মই। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে সদায় ভিডিঅ'বোৰ পাই থাকে আৰু ভালদৰে প্ৰস্তুতি কৰি আপুনি গ্ৰেড 3 বা গ্ৰেড 4 DSS DME পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। তো আজি আমি বিষয়টো লৈছোঁ কি গণিতৰ কেইটামান কুৱেশ্যন লৈছোঁ। আজি এইটো ক্লাছ মোৰ 4 নম্বৰ ক্লাছ গণিতৰ। আগৰ ভিডিঅ'বোৰ চাব আপোনালোকে মোৰ ইউটিউব চেনেলত যায়। প্ৰথম কুৱেশ্যনটো লৈছোঁ, 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে। কিমানজন মানুহে কামটো 1 দিনত কৰিব পাৰিব? 5জন মানুহে এটা কাম কৰে 20 দিনত। কিমান দিনত কৰে? 20 দিনত। আৰু একজন মানে কেইজন মানুহে একজন ধৰা হ'ল X মানুহে 1 দিনত কৰিব পাৰিব। এইটো কি আছে তাকে বুজাইছে। মানে 5জন মানুহে কৰে 20 দিনত আৰু 5জন মানুহে কৰে 20 দিনত, ধৰি লৈছোঁ একজনে কৰে 1 দিনত, হয় নহয়? আমি কেনেকৈ কৰিব? এইটো আছে কি আমাৰ সমানুপাতত কি আছিল? ব্যস্তানুপাত বুলি কয়। ব্যস্তানুপাতত আছে মানে এইটোৰ লগত এইটো পূৰণ কৰিলে আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে সমান হ'ব। তাৰমানে কি হ'ল 5 × 20 ইজিকেল টু কি হ'ব? ইজিকেল টু 5 × 20 বা 20 × 5 ইজিকেল টু কিমান হ'ব? 1 × x, হয়নে? 1 × x হ'ব না? এতিয়া ইয়াৰ পৰা এক্সৰ মান ওলাই লৈছোঁ আমি। এইটো পূৰণ কৰিলে x হৈ যাব আৰু ইফালে পূৰণ কৰিলে 100 হৈ যাব। এনচাৰটো কি হ'ব? 100। এনচাৰটো কি হ'ব আপোনালোকৰ? 100। পিছে বুজি পাইছে? কুৱেশ্যনটো ক'ব 100। 20জনে যদি 5জনে যদি 20 দিনত কৰে, একজনে 1 দিনত কিমানজন লাগিব? 100জন লাগিব। নেক্সট কুৱেশ্যন লৈছোঁ। নেক্সট কুৱেশ্যন কৈছে যে 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? কিমানটা স্বাভাৱিক সংখ্যা আছে বুলি কৈছে। কি হ'ব? আমি এটা জানো যে n স্কোয়াৰ আৰু n প্লাছ 1 হোল স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে? n স্কোয়াৰ আৰু n প্লাছ 1ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে? 2n সংখ্যক স্বাভাৱিক সংখ্যা থাকে। n স্কোয়াৰ আৰু n প্লাছ 1 হোল স্কোয়াৰৰ মাজত 2n সংখ্যক স্বাভাৱিক সংখ্যা থাকে। এইটো ক্ষেত্ৰত কি হ'ব? এইটো n মানে কিমান হ'ব? 2 × n মানে n কিমান? 11 হ'লে কিমান হ'ব? 22টা স্বাভাৱিক সংখ্যা থাকিব। এইটো মনত ৰাখিব আপোনালোকে। এটা সূত্ৰ হিচাপে মনত ৰাখিব যে n আৰু n প্লাছ 1 স্কোয়াৰৰ মাজত দুটা স্কোয়াৰৰ মাজত 2n নম্বৰটা স্বাভাৱিক সংখ্যা থাকে। কিমান হ'ব? 22 নম্বৰটা স্বাভাৱিক সংখ্যা থাকিব। নেক্সট কুৱেশ্যন লৈছোঁ আমি। নেক্সট কুৱেশ্যন কি আছে আমাৰ? 3 নম্বৰ কুৱেশ্যনটো দিছে 0.000464। এই সংখ্যাটো কি বুলি কয়? প্ৰামাণিক ৰূপত নিব দিছে। দশমিকৰ প্ৰামাণিক ৰূপ মানে কি? নিশ্চয় জানে আপোনালোকে। দশমিকৰ প্ৰামাণিক ৰূপ মানে 6 ধৰক 1 ঘৰ পিছত দশমিক হ'ব। এইটোত কি আছে? 64 আছে। তেতিয়াহ'লে 1 ঘৰ পিছত দশমিক, ইয়াতে দশমিকটো হ'ব লাগিব। ইয়াতে দশমিক বহাই তাৰপিছত 10 টু দি পাৱাৰ কিবা এটা হ'ব, হয়। দশমিকটো 1 ঘৰ আগত বহাব লাগে, 1 ঘৰ পিছত বহাব লাগে। ইফালৰ পৰা বাওঁফালৰ পৰা 1 ঘৰ ইফালে বহাব লাগে দশমিকটো। তেতিয়াহে আমি প্ৰামাণিক ৰূপ থকা বুলি কওঁ। এইটো আছে, এইটো সামথিং ইজিকেল টু 10 টু দি পাৱাৰ সামথিং হ'ব। কি হ'ব?
কেইঘৰ আমি কমাইছোঁ, চাৰিটা শূন্য, 1 2 3 4 এনেকৈ 4টা শূন্য আৰু এটা 6, কিমান হ'ব? 5 ঘৰ আমি কমাইছোঁ। তাৰমানে কি 10 to the power 5, 6.4 into 10 to the power 5, কিন্তু আমি সোঁফালৰ পৰা সোঁফালে আনিছোঁ, মানে দশমিকটো উঠাই আনিছোঁ, গতিকে আগত মাইনাছ হ'ব, হয়নে? আৰু যদি ইফালৰ পৰা গ'লোঁ হয়, বাওঁফালৰ পৰা সোঁফালে গ'লোঁ হয়, বাওঁফালৰ পৰা সোঁফালে আহিছোঁ কাৰণে মাইনাছ বহিছে, আৰু সোঁফালৰ পৰা যদি বাওঁফালে গ'লোঁ হয় কমাই, তেতিয়াহ'লে আমাৰ প্লাছ হ'ল হয়। কি হ'ব এতিয়া? 6.4 into 10 to the power -5, কোনটো আছে? D নম্বৰ, 6.4 into 10 to the power -5। নিশ্চয় বুজি পাইছে। কিবা বুজি নাপালে কমেণ্ট কৰিব, আৰু যদি ডাইৰেক্ট কানেক্ট হৈছে, আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে, লিংক দি দিম লাগিলে মই ডিছক্ৰিপশ্যনত, তাতে যাই আপোনাক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। এইটো দিছে 2.03 into 10 to the power -5। এইটোৰ মানটো কি হ'ব? আগতে প্ৰামাণিক ৰূপত দিছে, এবাৰ মান ওলাব লাগে। আগততো মান দিয়া আছিল, প্ৰামাণিক ৰূপত ওলাব দিছিল, এইবাৰ প্ৰামাণিক ৰূপত দিয়া আছে, মান ওলাব লাগে। কেনেকৈ কৈছিলোঁ? দশমিকটো উঠাই আনিছিলোঁ, এইটোত কি হ'ব? দশমিক বহাই যাব। তাৰমানে কি? দশমিক 10 to the power -5 আছে, তাহলে 2ৰ পৰা ইফালে -5 ঘৰ যাব লাগিব, তাৰমানে 203। নেক্সট, এই দশমিক 0ৰ পৰা 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ হ'ল। 5 ঘৰ হোৱাৰ পিছত দশমিক 0, কি হ'ব? 0.0, 4টা 0, 203, ক'ত আছে? 0.4টা 0, 203, কেই নম্বৰত আছে? তো আমাৰ বি নম্বৰত আছে। 0.4টা 0, 203, হয়? নিশ্চয় বুজি পাইছে। এনেকুৱা অংক যাতে ভুল নকৰে, তাৰ বাবে মই আশা কৰিম আপোনালোকে যাতে এই নিয়মটোৰ কোনো গণিত আহিলে, অংক আহিলে আপুনি ভুল নকৰিব। এইবাৰ দিছে 2/3 হোল স্কুৱেয়াৰৰ মান কিমান হ'ব? 4টা অপশ্যন দিছে, 1/2 into 3 হোল স্কুৱেয়াৰ। নেক্সট দিছে 2 into 3 minus 2 into 3 whole to the power -2, 2/3, 3/2 whole to the power -2, আৰু দিছে 3/2 whole to the power 1/2। কি হ'ব? আপোনালোকে চাওক, এইটো তাৰমানে ওলোটাই দিলে কি হয়? 3/2 দিলে আমাৰ 3/2 দিলে কি হ'ব? আমাৰ মানটো উলটি যাব, মান উলটি যাব, তাৰমানে কি? ওপৰত মাইনাছ হ'ব, 2/3/-2, ওপৰত -2 হল টু দি পাৱাৰ -2, ক'ত আছে? এইটো আমাৰ চি নম্বৰত আছে। আনচাৰটো কি হ'ব? চি। ওলোটাই দিলে আমাৰ ওপৰৰ যিটো পাৱাৰ থাকে, পাৱাৰটো মাইনাছত আহি যায়, আৰু যদি মাইনাছত থাকে আৰু যদি উল্টাই দিওঁ, তেতিয়াহ'লে আমাৰ পজিটিভত হৈ যায়, মানে প্লাছত হৈ যায়। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো নাই, আৰু আজিলৈ মানে গণিতৰ 5টা কুৱেশ্যন চালোঁ আমি। যিহেতু মোৰ অলপ চৰ্দি জ্বৰ লাগি আছে, আপোনালোকৰ ভিডিঅ'টোত কিবা এটা আৱাজ আহি আছে, তাৰ বাবে চৰি জনাইছোঁ, ক্ষমা কৰিব। তথাপি ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিছোঁ এই বেমাৰৰ মাজতো। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ভালদৰে প্ৰস্তুতি কৰিব, তাৰ বাবে আপোনালোকক কিছুমান ভিডিঅ' দি আছোঁ। তো মোৰ লগত থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে সকলোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে প্ৰস্তুতি ভালদৰে কৰিব পাৰে, আৰু পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে, আৰু এটা সুন্দৰ চাকৰি, অসম চৰকাৰৰ চাকৰি ল'ব পাৰে। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ এবাৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এই বুলি কৈ আজিলৈ এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।